মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালেই আছা। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ গণিত অধ্যায় নম্বৰ 1 আৰু 2ৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক এই পৰীক্ষাত আহিব পাৰে। দেৰি নকৰি বলা আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। ইয়াতে গসাউ উলিয়াব দিছে 867 আৰু 255। 2 নম্বৰ কুৱেশ্যনটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় থ্ৰাইছ m নাইবা থ্ৰাইছ m+1 আৰ্হিৰ, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। 3 নম্বৰ কুৱেশ্যনটো হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404ৰ গসাউ উলিওৱা। ইয়াৰ পৰা সিহঁতৰ লসাগু উলিওৱা। 4 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰমাণ কৰা যে √3 অপৰিমেয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে দেখুওৱা যে √5 অপৰিমেয়। 6 নম্বৰ কুৱেশ্যনটো হৈছে দেখুওৱা যে 3 + 2√5 অপৰিমেয়। 7 নম্বৰ কুৱেশ্যনটো হৈছে x - 1 - x² এৰে থ্ৰাইছ x² - x³ - থ্ৰাইছ x + 5ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা। 8 নম্বৰ কুৱেশ্যনটো হৈছে p of x বহুপদটোক g of x বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। ইয়াতে তোমালোকক দিয়া আছে p of x = x⁴ - 5x + 6 আৰু g of x আছে 2 - x²। 9 নম্বৰ কুৱেশ্যনটো হৈছে যদি দুটা শূন্য √2 আৰু -√2 তেন্তে 2x⁴ - থ্ৰাইছ x³ - 3x² + 6x - 2ৰ বাকী আটাইবোৰ শূন্য উলিওৱা। 10 নম্বৰ কুৱেশ্যনটো হৈছে যদি দুটা শূন্য √5/3 আৰু -√5/3 হয় তেন্তে থ্ৰাইছ x⁴ + 6x³ - 2x² - 10x - 5ৰ বাকী আটাইবোৰ শূন্য উলিওৱা। তোমালোকে এই কুৱেশ্যন কেইটা ভালদৰে প্ৰেক্টিছ কৰি যাবা। হুবহু কমন নপৰিলেও এই ধৰণৰ নিয়মৰ কুৱেশ্যন তোমালোকে পৰীক্ষাত পাবাই। আৰু নেক্সট ভিডিঅ' আহিব, সেইটোও চাবা। আজিলৈ ইমানে, ধন্যবাদ।